আমি দাবী জনাইছো আহ্বান জনাইছো অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পেশাল পদক্ষেপ লৈ পেলাই এই যে কাণ্ডৰ জড়িত সকলো পক্ষক কৰায়ত্ব কৰিব লাগে উচিত শাস্তি আৰু উচিত ব্যৱস্থা ল'ব লাগে বুলি আমি দাবী জনাইছো। এই মাস্ক বৰাই দিয়া কাণ্ডত লিপ্ত আছে তেওঁলোকক যি কৰায়ত্ব কৰা বৰ্তমান যি পৰিৱেশ আৰু পৰিস্থিতি চলি আছে নিখিল বড়ো ছাত্ৰ সন্থাই জাতীয় আৰু ছাত্ৰ সংগঠন হিচাপে আমি এইটো মানে স্ট্ৰংলি আমি কন্ডেম কৰিছো। বিশ্ববিদ্যালয়ত যি এটা মাৰ্কশ্বিট জালিয়াতিৰ যি কাণ্ড ডাটা এন্ট্ৰি অপাৰেটৰৰ যোগেদি মাৰ্কছ বৰাই দিয়াৰ যি এটা কাণ্ড মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰকাশ কৰিছে। ইয়াৰ পিছত আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা তদন্ত চলাই পেলাই যিবিলাক ব্যক্তি যিবিলাক অভিযুক্ত যিবিলাক কালপ্ৰিটে এই মাস্ক বৰাই দিয়া কাণ্ডত লিপ্ত আছে তেওঁলোকক যি কৰায়ত্ব কৰা বৰ্তমান যি পৰিৱেশ আৰু পৰিস্থিতি চলি আছে নিখিল বড়ো ছাত্ৰ সন্থাই জাতীয় আৰু ছাত্ৰ সংগঠন হিচাপে আমি এইটো মানে স্ট্ৰংলি আমি কন্ডেম কৰিছো। আৰু এই যি জালিয়াতি এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়ত যি সকলোৰে গাৰ্জেনৰ আশা আকাংক্ষা থাকে ছাত্ৰ ছাত্ৰী নিজৰ ভৱিষ্যতক লৈ তাত পঢ়িবলৈ যায় আৰু এটা সুনাম মানে আনি পেলাই নিজৰ জীৱনক আগবঢ়াই নিয়াৰ কাৰণে শিক্ষাৰ ক্ষেত্ৰত যি এটা অগ্ৰণী ভূমিকা গ্ৰহণ কৰা গুৱাহাটী বিশ্ববিদ্যালয়ত তাত এই চাৰ্টিফিকেটৰ জালিয়াতি যি সংঘটিত হৈছে আমি দাবী জনাইছো আহ্বান জনাইছো অসম চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পেশাল পদক্ষেপ লৈ পেলাই এই যে কাণ্ডৰ জড়িত সকলো পক্ষক কৰায়ত্ব কৰিব লাগে উচিত শাস্তি আৰু উচিত ব্যৱস্থা ল'ব লাগে বুলি আমি দাবী জনাইছো। আৰু যি এটা চিষ্টেমৰ যি বিসংগতি আছে সেই চিষ্টেমটো ঠিক কৰিব লাগে যাতে কোনো কাৰণত এই জালিয়াতি নিচিনা এটা কাণ্ড যাতে হ'বলৈ নাপায়। নহ'লে শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লোৱা গুৱাহাটী বিশ্ববিদ্যালয় যি ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয় তাৰ ওপৰত যি এটা আস্থা আৰু বিশ্বাস আৰু অভিভাৱক আৰু ছাত্ৰ ছাত্ৰীৰ যি এটা আশা আকাংক্ষা ভৱিষ্যত জীৱনলৈ যি সপোন সেই সপোনটো থান বান কৰি দিয়া এটা পৰিৱেশ হ'ব। তো ইয়াৰ কাৰণে সকলো পক্ষকে যাতে কোনো কাৰণত কোনোৱে যাতে বাদ পৰি নাযায় ইয়াৰ সঠিক তদন্ত সঠিক বিচাৰ হ'ব লাগে। আৰু আমি ভৱিষ্যতে সেই বিশ্ববিদ্যালয়খন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোৱে ভূমিকা গ্ৰহণ কৰিব লাগে আৰু কোনো যাতে ইয়াতে কোনো যাতে ক্ষেত্ৰত সাৰি নাযায় তাৰ কাৰণে চৰকাৰখনে কাম কৰিব লাগে বুলি আমি আজি আহ্বান জনাইছো। ধন্যবাদ।